হেল্ল' এভৰিৱান, মই সংগীতা অসমীয়া মিনি ব্লগ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালেই আছে। আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ উত্তৰ গুৱাহাটীৰ ৰাস। পৰিৱেশটো খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। এইটো হৈছে গেট আৰু গেটৰ ভিতৰেদি আমি এবাৰ সোমাই যাই লৈ ভিতৰৰ পৰিৱেশটো চাওঁ আহক। কি ধৰণে সাজ-সজ্জা কৰিছে সকলোখিনি আপোনালোকক মই দেখাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যদি ভাল লাগে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এইটো হৈছে আপোনাৰ ভিতৰৰ পৰিৱেশ। বৰ্তমান 7 মান বাজিছে, যিহেতু মানুহ বেছি নাই, তথাপিও যথেষ্টখিনিয়ে আছে থাকিবলগীয়াত। এফালে মূৰ্তিৰ সাজ-সজ্জা কৰা হৈছে আৰু মাজতে এটা ফাংচন পাতি থকা হৈছে মানুহখিনিক আকৰ্ষণৰ বাবে। সকলোৱে নিজৰ ফালে ব্যস্ত হৈ ধুনীয়াকৈ ফাংচন চোৱাত ব্যস্ত হৈ আছে। আৰু লগতে আপোনালোকক ভাবিলোঁ মূৰ্তিখিনি এবাৰ দেখাই দিওঁ। খুব ধুনীয়াকৈ সাজ-সজ্জা কৰিছে, এবাৰ মূৰ্তিখিনি চাই ল'ব। কৃষ্ণৰ জন্মৰ পৰা যি ৰাসলীলালৈকে যেনেকৈ কৰিছিলে সকলোখিনি মূৰ্তিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছে। খুব ধুনীয়াকৈ ৰাধা কৃষ্ণৰ মূৰ্তিটোও সজাই তুলিছে পানীৰ মাজত। মূৰ্তি চোৱাৰ লগতে সকলোৱে ফাংচন চোৱাটো ব্যস্ত হৈ পৰিছে। খুব ধুনীয়াকৈ এখন ফাংচন পাতি থকা হৈছে। আমিও অলপ ফাংচন চাই মেলি ৰাসতনো জিলাপি নিকিনাকৈ কেনেকৈ আহোঁ, তো আপোনালোকক এবাৰ লৈ যাবলৈ বিচাৰিছোঁ বাহিৰতে হৈ থকা মেলাখনলৈ। এবাৰ মেলাখনো চাই আহোঁ কেনেকুৱা হৈছে। ৰাস বুলি ক'লে প্ৰথমেই মনলৈ আহে মেলাখনৰ কথা। খুব ডাঙৰকৈ নকৰিলেও মেলাখন দোকান পোহাৰেৰে খুব ধুনীয়াকৈ জিলিকি আছে চাৰিওফাল। খেলনা বস্তুৰ পৰা আদি কৰি বেলুন সকলোখিনি, লগতে খোৱা বস্তুখিনি আপোনালোকক এবাৰ দেখাই দিওঁ। লোভ লাগি গ'লে কিন্তু মোৰ তাত দায় দোষ নাই দেই। ল'ৰা-ছোৱালীৰ পৰা আদি কৰি ডাঙৰলৈকে সকলোৱে বস্তু কিনাত ব্যস্ত হৈ আছে। এফালে বাহিৰৰ পৰাই যিহেতু ফাংচন দেখা পায়, মানুহে ফাংচন চোৱাটো ব্যস্ত হৈ আছে। আমিও তেনেকৈ অলপ ঘূৰি মেলি জৈ কিনিলে এই বস্তুটো খুব ভাল পাইছে সি লৈ। আমি কিবা এটা খাওঁ বুলি এখন ৰেষ্টুৰেণ্ট, মানে তাতে বনোৱা ৰেষ্টুৰেণ্ট এখনত সোমাই কিবা এটা খাই পাণ এখন মুখত ভৰাই ঘৰলৈ বুলি ওলালোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।